জুবিনদাৰ জীৱনক লৈ বোলে বলিউডত চিনেমা নিৰ্মাণ কৰিবলৈ ওলাইছে। গৌৰৱ কৰিবলগীয়া বিষয় নহয়, এইবিলাক হৈছে বেপাৰী। আমাৰ অসমীয়া আৱেগৰ লগত তেওঁলোকে খেলিবলৈ চেষ্টা কৰি আছে। বহুত দেখিলোঁ আমাৰ জুবিনদাৰ মৃত্যুৰ পিছত কিমানজন বলিউডৰ চেলিব্ৰিটিয়ে, কিমানজন ফিল্ম মেকাৰে, কিমানজন প্ৰডিউচাৰে ৰিয়েক্ট কৰিছে, কিবা মন্তব্য দিছে। দেখিলোঁ কেইজনে দিছে, আৰু তহঁতি হৈছে এতিয়া বেপাৰী। দেখিলি চাগে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিবলৈ এটা বৃহৎ সমদলৰ সৃষ্টি হৈছিল, ৱৰ্ল্ড ৰেকৰ্ড বনি গ'ল। সেইটো গম পাই তহঁতি এতিয়া চিনেমা বনাবলৈ ওলাইছ। জীয়াই থাকোঁতে বলিউডৰ পৰা কি সন্মান দিলি তহঁতি? একো নাই, একো নাই। জুবিনদাৰ জীৱনীক লৈ যদি কিবা চিনেমা বনিব, তেনেহ'লে সেইখন অসমত বনিব, অসমীয়াই বনাব। এজন অসমীয়াই জুবিনদাক যিমানখিনি চিনি পায়, তহঁতি বাহিৰৰ মানুহ, তহঁতি চিনি নাপাওঁ। তহঁতি নিজৰ ফাইদাৰ কাৰণে চিনেমা বনাব ওলাইছ। নবনাবি। অসমত বনাব, অসমীয়াই বনাব, আৰু সেই চিনেমাখন ডাবিং হ'ব। তাৰপিছত তহঁতৰ য'ত যি কৰিব লগা আছে কৰিবি, তহঁতৰ ঠাইত যদি লগাব লগা আছে লগাবি, কিন্তু চিনেমা অসমৰ পৰা বনিব, তহঁতৰ বেপাৰীবিলাকৰ পৰা নহয়। গেট আউট।